নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'লৈ। আজি আমি যাব ওলাইছোঁ হাজো আৰু বৰ্তমান এতিয়া আমি আহি পাইছোঁ জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰত। তেনেহ'লে আহক অলপ ফুৰি আহোঁ আৰু লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ। জালুকবাৰীৰ পৰা আমি এতিয়া শৰাইঘাট দলঙৰ ওপৰেৰে গৈ আছোঁ। যদি আপুনি গুৱাহাটীৰ পৰা হাজোলৈ গৈ আছে তেনেহ'লে আপুনি বাওঁফালৰ ৰাস্তাটোৰে যাব লাগিব। হাজোলৈ গৈ থাকোঁতে আপোনালোকে ৰাস্তাৰ ওচৰতে গণেশ মন্দিৰটো দেখা পাব। আৰু প্ৰায় কিছু সময়ৰ পিছত আমি হয়গ্ৰীব মাধৱ মন্দিৰত আহি পালোঁ। বহুত সোমাইছে। কিবা লাগিলে লৈ ল'ব। জোতাটো আৰু হেলমেটটো ৰাখি দিওঁ। এতিয়া আমি গৈ আছোঁ কাছক খুৱাবৰ বাবে কিবা আনিব। এয়া কাছক খুৱাওকে কিবা আছেনে? এক পেকেটে দিয়ক। মন্দিৰত যোৱাৰ আগতে আমি ভাবিলোঁ যে তলত পুখুৰীটোত দুটা ডাঙৰ ডাঙৰ কাছ আছে আৰু সেই কাছ দুটা কিবা অলপ দি কিনে আমি ওপৰত যাম বুলি ভাবিলোঁ। আৰু তেনেহ'লে বলক কাছকেইটাক চাই আহোঁ অলপ। এটার নাম মহল।
তাৰপাছত চাই ল'লোঁ। এতিয়া আহক মন্দিৰটো দৰ্শন কৰি আহোঁ। মন্দিৰত যোৱাৰ আগতে আমি পূজাৰ সামগ্ৰীবোৰ লৈ লওঁ, যেনে ধূপ চাকি আৰু তুলসীৰ মালা লাগি ইয়াত, তুলসীৰ মালা লৈ লওঁ। ক'ত দি আছে এইটো? মন্দিৰৰ দুৱাৰৰ ভিতৰত সোমাই আপোনালোকে দেখা পাব যে এনেকৈ চিৰিবোৰ আছে বহুত, আৰু মেইন মন্দিৰটোৰ ওপৰত আছে। আপোনালোকে চিৰিবোৰ বগাই বগাই মেইন মন্দিৰটোৰ ওপৰলৈকে যাব লাগিব। এতিয়া মানুহ বেছি নাই। মাঘ বিহুৰ সময়ত ইয়াত মানুহ বেছি হয় বুলি শুনা পাইছোঁ, আৰু আপোনালোকে আহিব, ইয়াত বহুত ধুনীয়া মন্দিৰ হয়। তাৰপিছত বস্তু এতিয়া পূজা কৰি ল'লোঁ আমি, আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ আমি এইফালেদি। কেমেৰা কৰিব নিদিয়ে, কাৰণ হাজো মন্দিৰৰ পঞ্চতীৰ্থ বুলি কোৱা হয়। আৰু যদি আপোনালোকে এই মন্দিৰটোলৈ এবাৰো আহি পোৱা নাই, তেনেহ'লে আহক এবাৰ এই মন্দিৰটোলৈ। আৰু এতিয়া বলক অলপ মন্দিৰটো চাৰিওফালটো দৰ্শন কৰি লওঁ। যাও।